নমস্কাৰ বন্ধুসকল, আজি আমি এনেকুৱা এটা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যিটো অসমত প্ৰায় বুলি ক'ব পাৰি, মানে মোটামুটি এইটো নিশেষ হৈ গৈছে। সেই ভিডিঅ'টো আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'টোত তাৎপৰ্যটো হ'ল কি, মুক অভিনয় মানে কি, বডি লেংগুৱেজ মানে এজন ব্যক্তিয়ে আপোনালোকক এটা এইটো মনোৰঞ্জন ভিডিঅ' বুলি ক'ব পাৰি যে তেওঁ আপোনালোকে নিশ্চয় জানে যে আমলৰি পৰুৱা কি বস্তু। তো আমলৰি এই বহাগৰ বিহু দুমাহী দিনাখনত কণী যুঁজাই পিনি কণীৰ লগত আমলৰিটো ভাঙিবলৈ যাওঁতে সেই মানুহজনৰ কি দুৰৱস্থা হয়, সেই ভিডিঅ'টো দেখুৱাবৰ কাৰণে আপোনালোকক মই আগবঢ়াইছোঁ। এতিয়া আপোনালোকে চাই থাকিব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আমি এয়া আমাৰ প্ৰিয় মুক অভিনয়জনক আপোনালোকৰ সন্মুখত আনি আছোঁ। তেওঁ হাঁহ কণীৰ লগত আমলৰি পৰুৱা ভাঙিবৰ কাৰণে, মানে ঘৰত নি ভাজি কৰি দুমাহী দিনাখন খাবৰ কাৰণে তেওঁ চেষ্টা চলাইছে। চাওক এই দৃশ্যটো। বন্ধুসকল, তেওঁ চেষ্টা কৰিছে আমলৰি বাঁহটো ভাঙিবৰ কাৰণে, কিন্তু ওপৰৰ পৰা কিজানি বহুত আমলৰি তেওঁৰ গাত পৰিছে, খজুৱাইছে, কিবা গুপ্তাংগত খজুৱাইছে, কিবা কিবি খজুৱাইছে। তেওঁ দেখুৱাব। এই আৰম্ভ হৈছে মাত্ৰ। ইতিমধ্যে চাগে তেওঁৰ আমলৰিত বাঁহটো আহি মাটিত পৰিছেহি। তেওঁ কিবা এটা কৰি থকা আমি দেখিছোঁ। আপোনালোকে বুজি লওক কি কৰি আছে তেওঁ শৰীৰৰ যিকোনো স্থানত পৰুৱাই কামুৰিছে, মানে আমলৰি পৰুৱাই কামুৰিছে। বহিভাগত হওক, অন্তৰ্ভাগত, কিবা কিবি ক্ষেত্ৰত নাজানো ক'ত ক'ত কামুৰিছে। বৰ বেছিকৈ কামুৰিলে যেন পাইছোঁ। এয়া তেওঁ বহুত চেষ্টা কৰিছে আমলৰি পৰুৱাবিলাকক হটাবৰ কাৰণে। তেওঁ আগতে কৈছিলে হালধি অকণমান পাউডাৰ যদি ছটিয়াই দিয়া হয় তেতিয়াহ'লে তেওঁলোক আঁতৰি গ'ল। মই আগতেই কৈছোঁ যে আপোনাৰ শৰীৰত হালধি গুড়ি অলপ সানি হওক, কিন্তু হালধি গুড়ি ইয়াত পৰ্যাপ্ত পৰিমাণে নাপায়। দেখিছে আপোনালোকে এইপিনে খেতিপথাৰ, এইপিনে ৰোৱনী, গোটেই শস্য চামোলা এইডোখৰ জেগা। হ'লেও আৱৰ্তত তেওঁ পাৰি আছে। পাৰক, চেষ্টা কৰক। কামুৰিলে নেকি? ভিতৰতো কামুৰিলেগৈ নেকি? ভিতৰলৈ বেছিকৈ যাবলৈ নিদিব। মোহাৰি দিয়ক, মানে মছলাই দিয়ক আকৌ। এই বেলনা মাৰি দিলৰ নিচিনাকৈ অকণমান হেৰি কৰি দিয়ক না। তেনেকুৱা কৰি দিয়ক। গোটেইখিনি মৰি থাকিব কেলে বাৰু। মৰিছে ন? মৰিব। মানে হবংশে ধ্বংস কৰক। হবংশে ধ্বংস কৰিলে আপোনাক কামুৰিব নোৱাৰে আৰু। ঠিক আছে, এতিয়া আপোনাৰ কাৰ্যত আপুনি আকৌ মনোনিৱেশ কৰক। টিকালাকে কামুৰিছে নেকি আপোনাক? তো ইমান কষ্ট কৰি আমলৰি ভাজি খোৱাতকৈ আমি মানে
বজাৰৰ পৰা কিবা ডুপ্লিকেট আৰ্টিফিচিয়েল কিছুমান শাক চব্জি বা কিছুমান বস্তু আনি খোৱাই ভাল তেতিয়াহ'লে নে সোৱাদ আছে আচ্ছা আচ্ছা এইটো নেচাৰেল বস্তু ন প্ৰাকৃতিকভাৱে ভগৱানে দি থৈ গৈছে আমি বহাগৰ দুমাহী দিনা আমি খাব লাগে আকৌ ক'ত লাগিলেগৈ আকৌ আমলৈ এই নীলাজ আমলৈ পৰুৱাবিলাকো ইমান নীলাজ মানে মানে অসম্ভৱ জেগাবিলাকত সোমাই যায় হে তো আহোম ৰজা দিনৰ মানে সেই চন্তৰীবিলাকৰ নিচিনা আৰু মানে সিহঁতি মানে অন্তেশপুৰলৈ সোমাই গৈছে ন আপোনাৰ অন্তেশপুৰলৈ সোমাই গৈছে ন ঠিক আছে হ'ব আপোনাৰ কাৰ্য আপুনি কণ্টিনিউ ৰাখক হা আমি মাত্ৰ আপোনাক ভিডিঅ'টো তুলি আছোঁ অঁ আপুনি মানে আমলৈ টোপখিনি ধুইছে মানে আচ্ছা আমলৈ পোৱা যিখিনি মানে অৱশিষ্ট মানে যিখিনি মানে টোপ বুলি কোৱা যায় যিখিনি মানে আপোনাৰ খাদ্য বুলি কোৱা যায় বিশেষকৈ এইটো মানে জাপান বা চাইনাত বেছিকৈ খায় বা আমাৰ দেশত খায় আমিও মংগোলীয় গোষ্ঠীৰ মানুহ আহোম মানুহ গতিকে আমিও এইখিনি খাম হা গোটেই নৰ্থ ইষ্টে খাব কিন্তু কেনেকৈ আমলৈটো পাৰিলে কি কষ্ট হয় সেইটো আপুনি দেখুৱাইছে ন অঁ আপোনাৰ মানে জেগাত কামিছেগৈ ন বেলেগ জেগাত আপোনাক এটেক কৰিছে আৰু কি কয় উপায়টো নাই বন্ধুসকল যিজন ব্যক্তি হওক আমি আমাৰ অসমত আমি যিমান কোটি মানুহ আছোঁ প্ৰত্যেকেই বুলি ক'লে বেয়া হ'ব তাৰ 30% হওক বা 40% বা 60% হওক কিন্তু এই আমলৰি পৰুৱাটো বহাগৰ দুমাহী দিনাখনত খায় আৰু তাত গৈ পিনে তেওঁলোকে যি জ্বলা যন্ত্ৰণা ভোগ কৰে সেই দৃশ্যটো তেওঁ পৰিস্ফুট কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আপোনালোকক প্ৰকাশ কৰিবৰ কাৰণে এটা ভিডিঅ' তেওঁলোক মোক আমন্ত্ৰণ কৰি জনাই আনিছে তেওঁৰ নাম হ'ল ৰাজা হৰিচন্দ্ৰ একচুৱেলি তেওঁ ৰাজা হৰিচন্দ্ৰ নহয় তেওঁৰ নাম হৰিচন্দ্ৰ চুতীয়া তেওঁ দিছু নিবাসী আমি তেওঁক দিকচু হৰিচন্দ্ৰ বুলি কওঁ বিশেষত তেওঁ আমাৰ গাঁৱৰ এজন নিবাসী তেওঁ এয়া চাই থাকক এটা সময়ত তেওঁ ক'ব নাপায় ক'ব পায় বাৰু তেওঁ এটা মানে যে আমাৰ বন বিভাগ আছে বন বিভাগ মানে আমাৰ ফৰেষ্ট আছাম ফৰেষ্টত তেওঁ চাকৰি কৰিছিল কেইবা সংক্ৰান্তত কোনোবা অফিচাৰ এজনক গেটখন খুলি নিদিয়াৰ কাৰণে তেওঁ আজি মানে কি হ'ল ছাছপেণ্ড কৰি দিলে মানে ডিছমিছ কৰি দিলে তাৰপিছত তেওঁ অৱস্থাটো চাওক হ'লেও তেওঁ সেই সোণালী যুগৰ তেওঁ আজিৰ পৰা 40 বছৰ বা 35 বছৰ আগৰ যিটো তেওঁৰ মানে অভিনয় প্ৰতিভা আছিল তেওঁ মুক অভিনয়ত বহুতো পুৰস্কাৰ পাই থৈছে আল্টিমেটলি মেজেঙাত ডিকচুত আপোনাৰ কালুগাঁৱত আমাৰ যেতিয়া স্কুল টুৰ্ণামেণ্ট হয় স্কুল টুৰ্ণামেণ্ট মানে 15-20খন মানে স্কুল লগ লাগিলে এখন স্কুল টুৰ্ণামেণ্ট হয় সেই সময়ত তেওঁ মুক অভিনয়ত 1 নম্বৰ প্ৰাইজ পাই থৈছে সেই তেনেকুৱা এটা দৃশ্য মানে যিটো এই দৃশ্য তেওঁ সেই সময়ত দেখাইছিল কিন্তু এতিয়াৰ দৃশ্য তেতিয়াৰ দৃশ্যটো অকণমান বদলি হ'ব পাৰে কিন্তু হ'লেও তেওঁ যিটো চেষ্টা কৰিছে তেওঁ এতিয়া বৃদ্ধ তেওঁ 60 ক্ৰছ কৰিছে মানে 60 পাৰ কৰিছে মানে তেওঁ 60 বছৰ পাৰ কৰিছে তথাপিতো তেওঁ সেই 16, 17, 18, 19, 20, 21 বছৰীয়া যিজন যুৱক আছিল সেই যুৱকজনৰ যিটো তেওঁৰ মনৰ যিটো অভিনেতা আছিল তেওঁৰ মনত যিটো বুকুৰ মাজত যিটো তেওঁ মানে অভিনেতা আছিল সেই বস্তুটো আমাক প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক ইউটিউবত দেখুৱাবৰ কাৰণে তেওঁ বাৰে মোক কৈ আছিল গতিকে সেই সন্দৰ্ভত মই আজি আপোনালোকক এই ভিডিঅ'টো আপোনালোকে আগবঢ়াইছোঁ আপোনালোকে চাই থাকক কি পাইছে কি নাপাইছে মই নাজানো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কয় আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ মোৰ চেনেলটোৰ নাম হৈছে প্ৰতিধ্বনি চেনেল এই প্ৰতিধ্বনি চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া এই পিছপৰা অঞ্চলৰ গাঁও অঞ্চলৰ কিছুমান প্ৰতিভা বোকাৰ পদুমৰ দৰে যিখিনি বস্তু বা যিখিনি প্ৰতিভা আমাৰ ইয়াত মানে উজলি উঠা নাই আজিলৈকে পোহৰলৈ আহিব পৰা নাই এই পোহৰলৈ নিবৰ কাৰণে আপোনালোকৰ সহায় সাৰথি পালে মই নথৈ কৃতজ্ঞ হ'ম গতিকেলৈ আপোনালোকৰ কাৰণে মই ইমানকে আগবঢ়ালোঁ এতিয়া চাওক তেওঁ কি কৰি আছে হয় আপোনাৰ আমলৰি পৰুৱা ছিঙি শেষ হ'ল ন
ক'ত ক'ত কামুৰিলে মোক দেখুৱাওকচোন, অকণমান ওচৰলৈ আহক। কিহত কিহত আপোনাক আমলৰি পৰুৱাই এটেক কৰিলে? মানে এইবিলাক মানে যিখিনি চিক্ৰেট যিখিনি প্লেচ মানে কৃষ্ণ 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 হ'ব দুখ পাব আপুনি আকৌ ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। আমলৰি পৰুৱাই কামুৰিলে ইমান হেৰি নহ'ব, কিন্তু আপুনি যিধৰণে মোহাৰি দিছে ন, আপুনি নিশ্চয় মানে মেডিকেল যাবলগীয়া হ'ব পাৰে। গতিকেলৈ আপুনি ইতিমধ্যে আপুনি মানে আমলৰি পৰুৱাৰ যিখিনি খাদ্য বান্ধি ল'লে। হেল্ল', নমস্কাৰ বন্ধু বান্ধৱীসকল, এইজনেই হ'ল আমাৰ হৰিচন্দ্ৰ চুতীয়া, দীক্ষু চুতীয়া। তেওঁ এটা হাঁহি মাৰিছে ধুনীয়াকৈ আপোনালোকক এটা নমস্কাৰ কৰিব আপোনালোকক। এইজন আমাৰ 40 বছৰ আগৰ মোৰ পুৰণা বন্ধু, নমস্কাৰ দিছে তেওঁ। জয় আই অসম।